Hey guys, আকৌ এবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল ব্লগলৈ। তো এতিয়া সময় চাওক 10টালৈ 10 মিনিট আছে। আজি হৈছে দেওবাৰ, তো 15 মে' দেওবাৰ। তো আজি একদম বতৰ চতৰ একদম বেয়া। তো বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজি হৈছে আমাৰ ইয়াত দেখিছে নাই, সেইটো লাথু, সেইটো তেলি, ইহঁতৰ তাৰ বাৰ্থডে। তো এই বাৰ্থডে কাৰণে কেক চেক বনাই থোৱা আছে। এই মোবাইলে শ্লিপ হৈছে, দেখিছে নাই, কেক চেক বনাই থোৱা আছে। তো এতিয়া কেক চেক কাটিম আৰু যাবলগীয়া আছে বহুত জেগাত। তো বলক আজি ভিডিঅ'টো এতিয়া আমি আৰম্ভ কৰোঁ। তো গা পা ধুই হৈ গ'লো ৰেডি। তো এতিয়া অফিচৰ কাম কেইটামান আছে। অফিচ মানে আজি দেওবাৰে আৰু আনঅফিচিয়েল কাম কেইটামান আছে। কাম কেইটামান কৰি লওঁ লেপটপতে। কামকেইটা কৰি ফটাফট ওলাওঁ। এতিয়া যাব লাগিব গুৱাহাটীলৈ। আৰু এতিয়া সময় চব কিমান আছে, 10:15। তো বেছি দেৰি নকৰোঁ, এইপিনে পেটা লেকচাৰ চলি আছে। তো এতিয়া ফটাফট কামখিনি কৰোঁ। কেকো কাটিব আছে। তো কেক চেক কাটি তাৰপিছতে আৰু যাওঁ আৰু গুৱাহাটীলৈ যাম আজি। আজি এখন বিয়া আছে, বিয়া মানে উপনয়ন আছে, আৰু লগতে আৰু বহুত প্ৰগ্ৰেম আছে। তো চাই থাকক, ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাই থাকক। আজি বহুত প্লেন আছে। তো বলক এতিয়া পিছত কামখিনি ফটাফট কৰোঁ লেপটপত আৰু ফটাফট ওলাই যাওঁ। তো ওলাই কৰি খাই বৈ হৈ গ'ল ৰেডি। দেখিছে নাই, একদম পূৰা 11:15 হ'ব হ'ল। যাবলৈ ৰেডি হৈ আছোঁ। নিকুদাহঁত ইপিনৰ পৰা আহি আছে। এইপিনে আমাৰ নিকি মেডাম দেখিছে নাই, একদম পূৰা মেকআপ চলিয়ে আছে। 1 ঘণ্টা ধৰি মেকআপ কৰি আছে। তো এতিয়া যোৱাৰ আগত ফটাফট এই ইহঁতৰ কেককেইটা কাটো, আমাৰ টিকলাকেইটা। তো পোৱালীকেইটাক আহি পাওঁ আমাৰ যিহেতু দেৰি হ'ব। তো এতিয়া কেক চেক কাটি পেলাই মানে চব ৰেডি কৰি লওঁ। তাৰপিছত আমি যাওঁ গুৱাহাটীলৈ, কাৰণ আজি গুৱাহাটীত আছে বহুতখিনি কাম। সেইকাৰণে কৈছোঁ ভিডিঅ'টো স্কিপ নকৰিব। আজি দেখুৱাম বহুত। অ'কে, তো এতিয়া আমি কেক কাটোঁগৈ। তো কেকখিনি ৰেডি কৰি থোৱা আছে। সিহঁতৰ একদম স্পেচিয়েল কেক, পেডিগ্ৰী একদম পূৰা মজা আছে। কেক চেক বনাই দিছোঁ। তো বলক এতিয়া কেক কাটোঁ। তে চাওক, আমাৰ কেক ৰেডি হৈ গৈছে। পুজো মানুহ আজো লাথু Happy birthday Teddy Lathu, Teddy Lathu, happy birthday. Chuno Tedu Tedu. তো এই বাৰ্থডে পাৰ্টিতে চব ওলাই দিছে না, চাটি পানী চব, লাঠি তিলনি চব লৈ যাওঁ গুৱাহাটীলৈ। একদম বাহিৰত দবা পিঠা বৰষুণ চলি আছে। এই চাওঁ একদম মানে একদম। তো বৰষুণত তিতি একদম পূৰা এতিয়া ওলাই আহিছে। বৰষুণত তিতি যাম, বিয়া খাবলৈ যাম নে কি কয় নহয়, অসমীয়া চিনেমাত দৌৰি যাম। অসমীয়া চিনেমা চাম, লোকেল উৎপাত। তো আজি চাম আমি লোকেল উৎপাত। স্পেচিয়েল থেংকছ টু আমাৰ ঘৰত থকা দত্তদা, ৰবিদা আৰু বৌৰ বাবে, আমাৰ দুটাৰ বাবে টিকেট আজি এৰেঞ্জ কৰি দিছে। মানে কালি আমাক ছাৰপ্ৰাইজ গিফ্ট দিছে। তো বাৰ্থডে গিফ্ট দিছে বোলে, মোৰ বাৰ্থডে হৈ গ'ল ন। তো বাৰ্থডেত বোলে ভালকৈ বোলে গিফ্ট দিব নোৱাৰিলে। তো বহুত থেংক ইউ দত্তদা আৰু বৌক। এতিয়া আৰু সেই উদ্দেশ্যে বিয়া এখন আছিল আজি, বনিৰ বিয়া মানে কি উপনয়ন আছিল আজি তেখেতৰ। আজি দৰ পেলোৱা ভোজ খাবলৈ গৈ আছো এতিয়া। নেকি বৰষুণ যাব যে ইমান দিগদাৰ। একদম পুৰা বৰষুণ, মেকআপো কৰিব নোৱাৰি, চাদৰ মেখেলাও ভালকে পিন্ধিব নোৱাৰি বৰষুণৰ কোবত। মুঠতে আজি ঢেৰ পৰ্ব আৰু বুজিছে নাই। এইপিনে আমাৰ টেডি লাথুৰ বাৰ্থডে, তাৰপিছত এইপিনে বিয়া, তাৰপিছত লোকেল উৎপাত। মানে আজি একদম গোটেই জীৱনতে উৎপাতে চানডে স্পেচিয়েল হৈ গৈছে। ইয়াত একদম পুৰা বৰষুণ দি আছে। আমি গৈ আছোঁ গুৱাহাটীলৈ। গুৱাহাটীত ভগৱানে কৰাত যদি বানপানী নহয় তেতিয়াহ'লে বাচি যাম। যদি বানপানী হয় আৰু বাকী যে ওপৰৱালা মেহেৰবান আৰু নে কি কয়। Hey guys, তো বিয়া চিয়া খাই বৈ ওলালোঁ। বহুত ৰাছ আছিলে সেইকাৰণে একো দেখুৱাব নোৱাৰিলোঁ। এতিয়া একদম চিধা গৈ আছোঁ একদম চিনেমা হলত লোকেল উৎপাত চাবৰ কাৰণে। অলৰেডি টাইম ডিলে হৈ গৈছে। ষ্টিল
মানে মেনেজ কৰিব যেনিবা বিচাৰি আছোঁ। বৰষুণটো কমিলে অলপ বৰষুণটো কমিলে জানিবা এতিয়া খাই বৈ একদম পূৰা পেট তিলতিলীয়া দি আছে বিয়া ঘৰত মানে অলপ দৌৰা দৌৰি বুলি জানে আৰু বিয়া ঘৰত তো সেই তেনেকুৱাই আৰু তো এতিয়া খালোঁ ব'লোঁ এতিয়া যাওঁ ব'লক লোকেল উৎপাত বেছি সময় নালাগে পটাপট গৈ আছোঁ পটাপট চাওঁগৈ আৰু ব'লক আৰু এটা খুলি লিখি দিল এতিয়া ন তো মজা চিনেমা চাই আছোঁ একদম কি চিনেমা কেনেকুৱা বিচাৰিছে প্ৰথম কেতিয়াবা বুজি নাপালোঁ অকণমান দেৰি হ'ল আহি পোৱা পাছৰখিনি ভালেই লাগি আছে তো চাই আছোঁ এতিয়া ইণ্টাৰভেল হৈছে ইণ্টাৰভেলৰ পিছত আকৌ তো ইণ্টাৰভেল টাইম অলপ ওলাই আহিছোঁ কিবা লৈ যাওঁ নেকি আমি এতিয়া পূৰা খাই আছোঁ টেক্সি আছে এইটো কি কয় পপ চীজ পপ Listen up, চীজ people. ইয়াত একো নুশুনিব গোটেই ভিতৰত হৈছে পিছত কথা And yet every year government তোৰ লগত শ্বেয়াৰ কৰিম পইচাটো 10,000 টকা দিনটোক মাত্ৰ গাদ্দাৰি নকৰিলে আৰু দিলো হয় শুন এতিয়া এই পইচাটো মন্টুৰ জাইঙাৰ পকেটত থাকিব এটা কৰে আৰু তাত আহিব পৰা নহয় হাতে যদি আছে তাৰ পইচাটো ওলাই গ'ল আৰু সিহঁতে যে বিয়া পাতিব লৈছে কোনে বিয়া পাতিব লৈছে Utpaat মানে আড্ডাটো গৈ তিনিআলিতে দিয়া তাতে চাহত এটা পোহা মাৰি পোৱা মনত তাক কৰি দিনত থাকি লুহুনে খাওঁ ৰাতি ভাতত মাংস মোৰ ৰুমত চিঞৰ বাখৰ যেন মই ৰূপসভাত আংকল খালি জেপত দেখোঁ বহু ভৱিষ্যতৰ সময় পোহা মাৰি পোৱা ফাইনেলি আমি আমাৰ কেনিদাক লগ পাইছোঁ দাদা দাদা বঢ়িয়া হৈছে কিন্তু দেই এক মিনিট দাদা মজা হৈছে কিন্তু দেই চিনেমাখন একদম বঢ়িয়া বঢ়িয়া একদম চুপাৰ চাই কিন্তু বহুত ধুনীয়া হৈছে দেই দাদা একদম চেলফি এখন উঠি লওঁ দেই দাদা প্লিজ একদম মজা হৈছে আপোনাৰ চিনেমা ফাইনেলি মুভি চালোঁ মুভিৰ এক্টৰকো দেখি মুভিৰ মেইন ডাইৰেক্টৰ মেইন মানুহ কেনি বসুমতাৰীকো লগ পালোঁ ইয়াতে ফটো চটো কিন্তু আহি আছোঁ এতিয়া একদম টিপটপকৈ দেখি কেনেকুৱা লাগিলে মুভি চাই বহুত ভাল লাগিলে স্পেচিয়েলি দাদাক লগ পাই বেছি ভাল পালোঁ দাদা সঁচাকৈ মানে বহুত মুভিখনো শেষ হৈছে দেখিছোঁ দাদা উঠি আমাৰ আহিছে back side বহি আছে। একদম পূৰা সঁচাকৈ ভিডিঅ'ত দুই এটামান কেপচাৰ কৰিব পাৰিছোঁ বেছি ইমান নাজানো দাদাৰ লগত লগ পালোঁ অলপ মানে তো এতিয়া যাওঁ আৰু চলো তো মুভিখন চালোঁ একদম বঢ়িয়া মুভি এখন লগতে আমি আমাৰ কেনিদা মানে ওৱান অফ দি এক্টৰ তেওঁ ডাইৰেক্টৰ তেওঁ প্ৰডিউচাৰ চব হয় নাজানো মানে কেনিদাক লগ পাই গ'লোঁ একদম কি ক'ম আৰু ইয়াতছে যাব দিছে ভাল মমেণ্ট আৰু ইয়াতছে নাই আৰু আমি ফটো চটো উঠিলোঁ তেওঁৰ লগত কিন্তু মায়ে ফোন সঁচাকৈ বহুত ধুনীয়া হৈছে আহি পাই গ'লোঁ জয়নগৰ এতিয়া অকণমান মেডিচিন কিনিব আছে মেডিচিন দুটামান কিনি লওঁ কিনি উঠি যাম আকৌ ঘৰলৈ তো ব'লকচোন এতিয়া মেডিচিন কেইটা মই একচুৱেলি কিনি লওঁ দেই কিনি লৈ মেলি তাৰপিছত বাকীখিনি কথা পাতি আছোঁ বাকী আমাৰ গাড়ীত মানে কথা পতা নাই গাড়ীত একচুৱেলি কথা পতা নাই নিকি একচুৱেলি পূৰা পেটে ফোনত কাৰোবাৰ লগত কথা পাতি আছোঁ তো ইয়াতে মই দৰৱখিনি কিনি লওঁ কিনি উঠি তাৰপিছত আপোনালোকৰ লগত গৈ পেলাই কথা পাতি আছোঁ তো চিনেমাত মই চালোঁ জয়নগৰত অলপ দৰৱ ল'বলগীয়া আছে দৰৱ ল'লৈ এতিয়া আহি আছোঁ আমি ঘৰলৈ চিনেমাখন একচুৱেলি কাহিনী লাইনটো বহুত চিম্পুল হয় ভাল লাগিছে চাই পেলাই আৰু মানে প্ৰত্যেকটো মানে লাইনতে এটা এটা পাঞ্চ লাইন আছে থাকে বুলি যে কয় যে প্ৰত্যেকটো লাইনতে কেনে সেইটো বাৰু পুৰণা আহিলেও আৰু মানে বহুতখিনি পাঞ্চ লাইন আছে একচুৱেলি পাঞ্চ লাইনবিলাক একেবাৰে মনত নাথাকেতো আৰু এবাৰমান চালে চাগে পূৰা পাঞ্চ লাইন একদম পূৰা মুখস্থ হৈ যাব চাগে এখনৰ আৰু কেনেকুৱা যে ভাইৰেল হ'ব আগৰ যে যেনেকে সেই প্ৰথমখনত যে ঐ হাগা লাগছে নেকি সেই তেনেকুৱা মানে ইয়াত মানে কি এটা বস্তু কৰিছে কি এটা বস্তু এটা পাঞ্চ লাইন এনেকৈ ৰিপিট কৰা নাই প্ৰথমখনত মানে এটা পাঞ্চ লাইন বহুতবাৰ ৰিপিট হৈছিলে ইয়াত মানে সেই ডাইলগটো এটা মেইন আছে আৰু কেনে তাৰ ইমান এইবাৰ এক্টিঙত ইমান নাই ন সেই এক্টৰজন নাই খুব কৰে তাৰ নাই নামটো মই নাজানো কি আগৰ চিনেমা যে আমাৰ হেৰি আছিলে মণ্টু দা আছিলে এইবাৰ এতিয়া মণ্টু মানে দা এইবাৰ অলপ ভিলেনৰ এক্টিং কৰিছে এইবাৰ অকণমান তেনেকুৱা এক্টিং কৰিছে যোনে যে হেভি বাজেট চাই তেওঁৰ সেই প্ৰেম যি কেৰেক্টাৰটো যিটো প্ৰেম গুৰু বুলি এটা কেৰেক্টাৰ এটা হয় এটা খেলিব পাৰিম নাই এইবোৰত বাৰু পাৰি চাগে এইবিলাকত এইবোৰ ডাঙৰ মানে পোৱালীবোৰেহে খেলে তেনেকুৱা হৈছে কোনোবাই খেলিব আৰু ডাঙৰ সৰু চবে তাৰপিছতে চবতছে শেষত ভাল লাগিলে আমাৰ কেনিদাক লগ পাই গ'লোঁ মানে আমাৰ ফিল্মৰ যিজন মেইন মানুহ কেনি বসুমতাৰী
আমাৰ একদম বক্সে না আমি লগ চগ পালোঁ কথা চথা পাতিলোঁ একদম ডাউন টু আৰ্থ মানুহ তেওঁলোক ফটো চটো উঠিলোঁ তো অকণমান দুই এটা ভিডিঅ' ক্লিপ ল'বলৈ সক্ষম হ'লোঁ আৰু সিমানে আৰু বাকী চিনেমাখন চাই ভাল লাগিলে আহিব চাবৰ কাৰণে আৰু স্পেচিয়েল থেংকছ টু ৰবিদা আৰু বৌৰ বাবে তো এইটো আমাৰ নিকিৰ বাবে আৰু মোৰ বাবে বুলি গিফ্ট দিছে তেওঁলোকে চাবৰ কাৰণে চাই দিলোঁ আৰু চান্সতে আৰু নে কি কয় চান্সতে আৰু বহুত দিন সঁচাকে মানে যিয়ে নহওক বহুত দিন মুভি হলত এনেকে অহাও হোৱা নাছিলে তো চান্সটো পালোঁ মানে সঁচাকে বহুত দিন অহা হোৱা নাছিলে লগতে আৰু উপনয়নো খালোঁ তেতিয়ালৈকে ভাল চিনেমাও ইমান অহা নাছিলে ন যে চাব আহিম হলত কিন্তু লোকেল উৎপাদত কিন্তু মই আৰামছে দেখিলোঁ হল কিন্তু নেটফ্লিক্সতে চোৱা হয় কিন্তু হল কিন্তু হাউচফুল আছে আকৌ কিন্তু দেই অসমীয়া চিনেমা এখনে যদি হল যদি হাউচফুল কৰিব পাৰিছে তো মানে ডেটছ এ গ্ৰেট ছাকচেছ মানে নিশ্চয় কিবা এটা তেওঁলোকে ভাল কাম কৰিছে আৰু মইতো যিমান দূৰ চালোঁ ভাল লাগিছে মই বহুত ৰেয়াৰলি চিনেমা চাওঁ বিশেষকৈ নিকে জানে মই ইমান চিনেমা নাচাওঁ বেছিভাগেই নেটফ্লিক্সতে চোৱা হয় আৰু মই মানে খুব মানে কম এইবিলাক ধৰি লওক ৱেব ছিৰিজ চোৱা মানে মোক বহুত চিলেক্টেড কিছুমান চাওঁ যিমানখিনি চিনেমা সুধো এইখন চাইছানে এখন কি আছিলে মানে স্পেচিয়েলি হিন্দী চিনেমাৰ ক্ষেত্ৰত মই মানে ইমান চিনেমা মানে কি সৰুৰ পৰা ইমান এইখনতো বহুত কমন এইখন চাইছা তেতিয়া ক'ব এইখন নাই চোৱা এইখন কি কাহিনী মানে মানে কি খুব মানে কি কয় কিছুমান কয় নহয় চুজি বুলি যে কৈছে খুব ৰেয়াৰলি কিছুমান চিনেমা চাওঁ মানে হলিউড মুভি হ'লেও বহুত ৰেয়াৰলি চাওঁ যিবিলাক মানে জেনেৰেলি চাওঁ হলিউড মুভিত মই জেনেৰেলি ধৰি লওক মাৰ্ভেলছ বা এনেকুৱা অকণ ছুপাৰ হিৰ' মুভিবিলাক অলপ বেছিকৈ চাওঁ বলিউডতো বোলে শ্বাহৰুখ খানৰ মুভি ছলমান খানৰ মুভি বোলে তেনেকৈ নাযাওঁ যদি কিবা এখন মুভি বোলে ষ্টৰি লাইনটো মই ট্ৰেইলাৰত ভাল পাইছোঁ তেতিয়াহে চাব যাওঁ জেনেৰেলি অসমীয়া চিনেমা চালোঁ বাৰু মাজতে বহুতখিনি চালোঁ ন আমি ৰত্নাকৰ চালোঁ মিছন চাইন এনেকৈ চালোঁ কিন্তু দাদাজনে আকৌ সেই এক্টৰ কেনিৰাই তোমাৰ লোকেল কমফৰ্ট লোকেল উৎপাদৰ টি চাৰ্ট পিন্ধি আহিছে নাই কিন্তু মানুহজন কিন্তু ভেৰি ডাউন টু আৰ্থ কিন্তু একদম মানে একদম চিম্পল মানুহ এক্টিঙত যিটো ফানি টাইপৰ হয় ৰিয়েল লাইফত কিন্তু বহুত চিৰিয়াছ টাইপ অলপ কেৰেক্টাৰ এটা মানে ৰিয়েল লাইফত ইমান ফানি নহয় যেন লাগে মানে মানুহটো মানে কি মানে মানুহটোক দেখি য়েছ একজেক্টলি বহুত গহীন গম্ভীৰ মানে আৰু অলপ চাইড মানে কি কয় লাজকুৰীয়া টাইপৰ অলপ হেৰি এটা আছে দাদাজনৰ তেওঁক লগ চগ কৰি ধুনীয়াকৈ লাষ্টত তেওঁ ফেমিলিৰ লগতে আহিছে লাষ্টত কথা চথাও পাতিলোঁ কিন্তু ইমান আৰু ভিডিঅ' বনাবলৈ ভাল নালাগিল কাৰণ তেওঁ বহুত মানুহ থাকে ন আৰু তেওঁ অকণ ইৰিটেট পাই যাবতো মানে যিমান নহওক কিন্তু ষ্টিল ভাল হৈছে মুভিখন লোকেল উৎপাত চাওক শ্বাট আউট টু এটা লোকেল উৎপাত মইনো কি শ্বাট আউট দিম এটা সৰু ইউটিউবাৰে তো যিমান নহওক চাওকচোন যাওক ওচৰতে যদি চিনেমা হলটো আছে যাওক পাইৰেচি নকৰিব আমাৰ অসমীয়া চিনেমা অসমীয়া ল'ৰাকেইজনে কষ্ট কৰিছে চাওক ভাল লাগিব আৰু আমাৰ অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰীত যদি এনেকুৱা যদি চিনেমা যদি আহি থাকে হয়তো আমি চাবলৈ আগ্ৰহী হ'ম মানে লোকেল কমফৰ্টছে কিন্তু কাহিনীটো বহুতখিনি আপগ্ৰেড কৰিছে ষ্টৰি লাইনটো মানে এটা নতুন ষ্টৰি লাইন এটা মানে কি কিন্তু এনেকুৱা নহয় যে আপুনি সেই ষ্টৰিটোৰ বিষয়ে নাজানে আগৰ পৰাই ভালেই দেখুৱাই মানে এনেকুৱা দেখুৱাইছে যে ষ্টৰি লাইনটো ভাল আৰু মানে এনেকুৱা ডে টু ডে লাইফত ঘটা কিছুমান ষ্টৰি লৈ পেলাই কিছুমান কাহিনীটো বনাইছে তো বাকী ইমান কৈ নাথাকোঁ যাব চাব মই সৰু সুৰা দুটামান ক্লিপ দিছোঁৱে অকণকে নহ'লে আৰুতো কপিৰাইট আহি যাব ন তো সেয়াই আৰু বাকী মানে তো এতিয়া ঘৰলৈ গৈ আছোঁ ফটাফট ঘৰলৈ যাওঁ বহুত লেকচাৰ দিছে আজি নিকিয়েও চান্স পাই পেলাই তো ব'লক এতিয়া আমি ঘৰলৈ যাওঁ আৰু কেনিদাক ক'ত লগ পালা বোলে মেছেজ ফাইনেলি আহি পাই গ'লো ঘৰ আৰু আমাৰ পিছফালে ৱেলকাম কৰিবৰ কাৰণে ৰখিছোঁ হেলি হিচাপ কৰিছে তো ঘৰ আহি পাই গ'লো এই ষাঠি লাঠি তিয়নি বুলি কয় এইবোৰ চব লৈ বুলি কৈছিলোঁ তেতিয়া যাওঁ আহিছে এইবিলাক কাপোৰ চানি সলাই লওঁ ফ্ৰেছ হৈ লওঁ পিছত পাতিম আৰু নে কি কয় ভাগৰ লাগিছে ব'লক এতিয়া ভিতৰত যাওঁ তো আহিলোঁ আহি পাই জিৰাই মেলি উঠিলোঁ এতিয়া সময় 6:30 হৈ গৈছে বাহিৰত আন্ধাৰ হৈ গৈছে তো এতিয়া মই ভিডিঅ'টো এডিটো কৰিব লাগে আৰু কাইলৈ ৰাতিপুৱা আপোনালোকে 9টা বজাত আপোনালোকে যিহেতু এজ প্ৰমিছ আছে যে মই 9টা বজাতে সদায় ভিডিঅ'বিলাক দিম তো ভিডিঅ'টো কাইলৈ 9টা বজাত আপলোড কৰাকৈ মানে এডিটখিনি কৰোঁ আৰু নে কি কয় তো ফিটনেছ আৰু এটা কথা আছে অথনি বাৰ্থডে চেলিব্ৰেট কৰা দেখিলে আমাৰ মানে আজিকালি মুখত যি হয় লাঠু আৰু টেডি বাৰ্থডে চেলিব্ৰেট কৰা দেখিলে বেচাৰকেইটা আজি 1 বছৰ হৈছে তো তেওঁলোক সিহঁতকো বাৰ্থডে উইচ কৰি দিব আমাৰ কমেণ্টত
যাতে সিহঁতৰ সুস্বাস্থ্য থাকে দীৰ্ঘায়ু হয় আৰু বদমাচিবিলাক কমা নাই সিহঁতৰ একদম পূৰাটো উৎপতীয়া বাৰু 1 বছৰ হৈছে কিন্তু দেই আৰু যদি সিহঁতৰ যদি জন্মৰ ভিডিঅ'বিলাক চোৱা নাই তো আমি আই বটনত মই দি দিম ক'ৰবাত আহি যাব আই বটনত নহ'লে ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে চাই ল'ব একদম এই আজিৰ দিনটোতে মানে সিহঁতৰ জন্ম হৈছিলে একচুৱেলি তেদিৰ আজিৰ জন্ম লাঠৰ একদিন পিছত মানে 12টা বজাৰ পিছত লাঠৰ জন্ম হৈছিলে তো উইচ হিম ভেৰি হেপী বাৰ্থডে তো সিমানেই তো বাকী আৰু কি ক'ম বাকী জাষ্ট এতিয়া এইমাত্ৰ শুই মেলি উঠিছোঁ আৰু চেলেঞ্জৰ এটা মই ভিডিঅ' কথা আপোনালোকক আগৰ ভিডিঅ'ত মই কৈছিলোঁ যে ফিটনেছ চেলেঞ্জ ভিডিঅ' আহিব মানে 10 ডেজৰ এটা চেলেঞ্জ মই যেনেকৈ কৰিছিলোঁ মানে মোৰ যিমানখিনি ৱেইট আছে এতিয়া বাৰু বহুতখিনি ৱেইট গেইন হৈছে মই প্ৰায় আজি লাষ্ট 6-7 মাহৰ পৰা মই জাষ্ট এনেই অকণমান ৰাফলি কৰি আছোঁ মানে ইমান ভালকৈ মেইনটেইন কৰা নাই গতিকে ভিডিঅ' বনাম যাতে মোৰ নিজৰো মেইনটেইন হয় নিজৰ বাবে বনাম কাৰণ মই মানুহটো এনেকুৱা হৈছে যে চেলেঞ্জ যদি নহয় বস্তুবিলাক মোৰ অলপ কৰা নহয় মানে অকণমান গা এৰা দিয়া নিচিনা হয় তো নিজৰ বাবে ভিডিঅ' বনাম নিজৰ চেলেঞ্জ ল'ম 10 ডেজৰ আৰু আপোনালোককো লগতে জনাই থাকিম আৰু কমপ্লিট মানে নেচাৰেলি হ'ব গোটেই ভিডিঅ'টোত কমপ্লিট মানে কোনো জিম নাই ইয়াত কোনো ইকুইপমেণ্ট নাই ঘৰুৱা পদ্ধতিৰে ঘৰত উপলব্ধ সামগ্ৰীৰে কেনেকৈ ৱেইট লছ কৰিব পাৰি উইদাউট এনি ছাপ্লিমেণ্ট উইদাউট এনি মানে কি ক'ম প্ৰ'টিন চেক নাথিং তো আমি একদম নেচাৰেল পদ্ধতিৰে ৱেইট লছ কৰিম যিটো মোক মোৰ গুৰুৱে শিকাইছিলে মই ট্ৰেইন হৈছিলোঁ তেনেকৈ কৰিম তো ভিডিঅ'বিলাক চাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু এই ভিডিঅ'টো যদি ভাল পালে এটা লাইক এটা কৰি দিয়ক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কমেণ্ট কৰিব আৰু এটাই অনুৰোধ যে অসমীয়া চিনেমা লাগিছে লোকেল উৎপাত চাবলৈ যাওক বহুত ধুনীয়া এখন চিনেমা মনোৰঞ্জন চিনেমা মই কাহিনীত নকওঁ মনোৰঞ্জন চিনেমা কিন্তু মনোৰঞ্জন ভৰি আছে যোনে লোকেল কম্পো চাইছে সি তাক এক্সপ্লেইন কৰাৰ দৰকাৰ নাই তো যাওক চিনেমা হললৈ পাকত নিয়াৰেষ্ট চিনেমা হলত যাওক আৰু লোকেল উৎপাত চাওক পেইড প্ৰমোশ্যন নহয় বাট যিটো বস্তু ভাল লাগিছে সেই বস্তু ভাল বুলি ক'বই লাগিব সিমানেই কথা তো আজিলৈ ইমানে টাটা বাই বাই লগ পাম এটা পুনৰ এটা নতুন ভিডিঅ' লৈ পেলাই তো আজিলৈ বাই বাই